70টা জাতীয় জনগোষ্ঠীয় সংগঠন, বীৰ লাচিত সেনা, সংযুক্ত আঞ্চলিক দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যৌথ উদ্যোগত এক ঐক্যবদ্ধ আপোচবিহীন আঞ্চলিক ৰাজনৈতিক দল হিচাপে জন্ম প্ৰকাশ কৰা ৰাইজৰ দলৰ আজি আমি মুখ্য কাৰ্যালয় উদ্বোধন কৰিলোঁ আৰু খন্তেক সময়ৰ পিছতে আমাৰ যি দলীয় পতাকা আমি উন্মোচন কৰিবলৈ গৈ আছোঁ। কিন্তু তাৰ প্ৰাক মুহূৰ্তত আমি কিছু কথা আপোনালোকৰ আগত ৰেকৰ্ড কৰিব বিচাৰিছোঁ যে ইতিমধ্যে আমাৰ ৰাইজৰ দলৰ সাংগঠনিক কাম কাজ তীব্ৰ গতিত চলাই নিবৰ কাৰণে আমি চেষ্টা চলাইছোঁ। ইতিমধ্যে 29খনকৈ ৰাইজৰ দলৰ জিলা সমিতি গঠন কৰা হৈছে, ৭৫টাকৈ সমষ্টি সমিতি গঠন কৰা হৈছে আৰু আমি লক্ষ্য নিৰ্ধাৰণ কৰি লৈছোঁ যে খুব কম দিনৰ ভিতৰতে অসমৰ 126টা সমষ্টিত ৰাইজৰ দলৰ সংগঠন গঢ়ি তোলা হ'ব। আৰু আমি যদিও 126টা সমষ্টিত ৰাইজৰ দলৰ সংগঠন গঢ়ি তোলাৰ কথা কৈছোঁ, কিন্তু আমি বাৰম্বাৰ এই কথা কৈ আহিছোঁ যে আমি অকলেই 126টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা কোৱা নাই। আমি ভাবোঁ, বিশ্বাস কৰোঁ আৰু বাৰম্বাৰ আহ্বান জনাই আহিছোঁ যে আমি সকলো আঞ্চলিক শক্তি ন্যূনতম উমৈহতীয়া কাৰ্যসূচীৰ ভিত্তিত আমি এখন মঞ্চত উপবিষ্ট হ'ব লাগিবই। আৰু আমি যদি সকলো আঞ্চলিক শক্তি এখন মঞ্চত উপবিষ্ট হওঁ, তেনেহ'লে 21ৰ এইবাৰ বিধানসভা নিৰ্বাচনত আমাৰ একত্ৰিত আঞ্চলিক শক্তিৰ ওচৰত আঞ্চলিকতাবাদৰ হাতত সাম্প্ৰদায়িকতাবাদ ধূলিসাৎ হোৱাটো নিশ্চিত। আমি যদি সকলো আঞ্চলিক শক্তি একত্ৰিত হওঁ, তেনেহ'লে আঞ্চলিকতাবাদৰ হাতত এইবাৰ ৰাষ্ট্ৰীয়তাবাদ ধূলিসাৎ হোৱাটো নিশ্চিত। আৰু এইবাৰ যিকোনো প্ৰকাৰে আমি অসমত আঞ্চলিকতাবাদৰ বিজয় ধ্বজা উৰুৱাবই লাগিবই। কাৰণ 21ৰ যি বিধানসভা নিৰ্বাচন, 21ৰ বিধানসভা নিৰ্বাচন কেৱল দিছপুৰৰ গাড়ী, দিছপুৰৰ মছনত কোনে দখল কৰিব তাক লৈ নহয়। 21ৰ বিধানসভা নিৰ্বাচন হৈছে অসমীয়া জাতি ৰক্ষাৰ এক যুঁজ। 21ৰ বিধানসভা নিৰ্বাচন হৈছে অসমীয়া ভাষা ৰক্ষাৰ যুঁজ। 21ৰ বিধানসভা নিৰ্বাচন হৈছে অসমৰ বাৰে ৰহণীয়া সংস্কৃতি ৰক্ষাৰ যুঁজ। আৰু আমি যদি অসমীয়া জাতি জীয়াই থাকিব বিচাৰোঁ, আমি যদি অসমৰ সকলো জনগোষ্ঠীয় ভাষা জীয়াই ৰাখিব বিচাৰোঁ, আমি যদি অসমৰ সকলো জাতি জনগোষ্ঠীৰ বাৰে ৰহণীয়া কৃষ্টি সংস্কৃতি জীয়াই ৰাখিব বিচাৰিছোঁ, তেনেহ'লে আমি 21ৰ বিধানসভা নিৰ্বাচনত আগ্ৰাসী যি ৰাষ্ট্ৰীয়তাবাদ, আগ্ৰাসী ৰাষ্ট্ৰীয়তাবাদক এবাৰ আমি ধূলিসাৎ কৰিবই লাগিব। আৰু আজি আমি আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ যে আমাৰ ৰাইজৰ দলৰ যিখন প্ৰথম ৰাজ্যিক অভিৱৰ্তন, এই ৰাজ্যিক অভিৱৰ্তন আমি 3, 4, 5 তাৰিখে মৰাণত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ, জানুৱাৰী। কিন্তু আমাৰ যি ৰাজ্যিক অভিৱৰ্তন এতিয়া আমি 7, 8, 9 জানুৱাৰী তাৰিখে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু আজি এই সিদ্ধান্ত সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসী ৰাইজক আমি জনাব বিচাৰিছোঁ। অহা 7, 8 আৰু 9 জানুৱাৰী তাৰিখে মৰাণত ৰাইজৰ দলৰ প্ৰথমখন ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হ'ব। আৰু আমাৰ ৰাইজৰ দলৰ যি ৰাজ্যিক অভিৱৰ্তন, এই ৰাজ্যিক অভিৱৰ্তনখন আমি এক জাতীয় অভিৱৰ্তন হিচাপে অনুষ্ঠিত কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এইকাৰণে আমি এখন জাতীয় অভিৱৰ্তন হিচাপে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কাৰণ আমি ভাবোঁ যে আমি ৰাইজৰ দলে অসমৰ সকলো জাতি জনগোষ্ঠী, অসমৰ সকলো ধৰ্মৰ, অসমৰ সকলো বৰ্ণৰ, অসমৰ সকলো ভাষাৰ মানুহক সামৰি লৈ যি এক ইনক্লুচিভ দল গঠন কৰিব খুজিছোঁ, সেই দলে এক শক্তিশালী বাৰ্তা আমি অসমবাসীৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। গতিকে মৰাণত যি অভিৱৰ্তন হ'ব, সেই অভিৱৰ্তন এক জাতীয় অভিৱৰ্তন হিচাপে অনুষ্ঠিত হ'ব। আৰু অসমৰ সকলো প্ৰান্তৰ মানুহে, অসমৰ সকলো জাতিৰ মানুহে, অসমৰ সকলো ধৰ্মৰ মানুহে, অসমৰ সকলো বৰ্ণৰ মানুহে, অসমৰ সকলো বৰ্ণৰ ভাষাৰ মানুহে একত্ৰিত হৈ সেইদিনাখন অসমীয়া জাতি ৰক্ষাৰ, অসমীয়া ভাষা ৰক্ষাৰ, অসমীয়া সংস্কৃতি ৰক্ষাৰ পণ গ্ৰহণ কৰিব মৰাণত। আৰু আপোনালোক সকলোৱে জানে যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা তথা ৰাইজৰ দলৰ মুখ্য আহ্বায়ক অখিল গগৈৰ বিৰুদ্ধে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ, আমাৰ ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল চৰকাৰে চলাই থকা ষড়যন্ত্ৰ এতিয়াও বন্ধ হোৱা নাই। তেখেতৰ যি জামিনৰ প্ৰক্ৰিয়াৰ তাৰ গোচৰ আছিল, তাৰ শুনানি শেষ হৈছে। কিন্তু আমি ভাবিছোঁ যে এতিয়াও চৰকাৰে তেখেতক দীৰ্ঘদিন ধৰি কাৰাগাৰৰ অন্ধকাৰ পুখুৰীত ৰাখি থবৰ কাৰণে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ চলিছে। সিদিনাখন যিদিনা অন্তিমটো শুনানি হৈছিল,
সিদিনাখনো নিয়াৰ তদন্তকাৰী বিষয়াই অখিল গগৈক গোটেই দিনটো ধৰি তেখেতক জেৰা কৰিছে, তেখেতৰ ভইচ চেম্পল লৈছে। আৰু এই কথাত আমাৰ সন্দেহ হৈছে যে অখিল গগৈলৈ ভয় কৰি কেনেবাকৈ তেখেতসকলে হয়তো ষড়যন্ত্ৰ কৰিব যে 21ৰ বিধানসভা নিৰ্বাচনলৈকে অখিল গগৈ কাৰাগাৰত বন্দী কৰি ৰাখিব পাৰিব। কিন্তু আমি সৰ্বানন্দ সোণোৱাল চৰকাৰক সকীয়াই দিব বিচাৰিছো যে অখিল গগৈৰ বিৰুদ্ধে চলাই থকা ষড়যন্ত্ৰ যদি বন্ধ নকৰে তেনেহ'লে চৰকাৰখনৰ বিৰুদ্ধে সমগ্ৰ অসমত তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব। আৰু কেৱল সেয়াই নহয়, অখিল গগৈৰ মুক্তিক 21ৰ বিধানসভা নিৰ্বাচনৰ এটা অন্যতম প্ৰধান নিৰ্বাচনী ইছ্যু কৰি থোৱা হ'ব। ৰাজ্যখনৰ বিভিন্ন ইছ্যু থাকিব, কিন্তু অখিল গগৈৰ মুক্তি এটা প্ৰধান ইছ্যু কৰি তোলা হ'ব। আৰু এইটো এই কাৰণেই কৰা হ'ব কাৰণ অখিল গগৈ এতিয়া এজন ব্যক্তি হৈ থকা নাই। অখিল গগৈ অসমত গণতন্ত্ৰ ৰক্ষাৰ, অখিল গগৈ অসমত সাংবিধানিক অধিকাৰ ৰক্ষাৰ এক প্ৰতীকত পৰিণত হৈছে। আৰু যদিহে অসমত গণতন্ত্ৰ জীয়াই ৰাখিব লগা হয়, যদিহে অসমত আমি নাগৰিকে আমাৰ সংবিধানে প্ৰদান কৰা অধিকাৰবিলাক আমি ৰক্ষা কৰি যাব লগা হয়, তেনেহ'লে অখিল গগৈৰ মুক্তি আমি সকলো ৰাইজৰ মাজলৈ লৈ যাব লাগিব। গতিকে মই আশা ৰাখিম যে ৰাইজৰ দলক যোৱা 2 অক্টোবৰৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈ, ৰাইজৰ দলক যোৱা 2 অক্টোবৰৰ পৰা তেজপুৰৰ পৰা বৰাকলৈকৈ ৰাইজে যি অফুৰন্ত মৰম আৰু সহায় সহযোগিতা আগবঢ়াইছে, এই অফুৰন্ত মৰম আৰু সহায় সহযোগিতাই আমাৰ একমাত্ৰ সম্বল। আমি কোনো ধনী মানুহৰ দল নহয়, আমি অসমৰ দুখীয়া কৃষক শ্ৰমিকৰ দল। আৰু এই দুখীয়া কৃষক শ্ৰমিকৰ দলৰ বাবে ৰাইজৰ যি মৰম আৰু যি আশীৰ্বাদ সেয়াই একমাত্ৰ সম্বল। আৰু আমি আশা কৰিছো যে ৰাইজে যি আমাক মৰম দিছে, যি আশীৰ্বাদ দিছে, যি সহায় সহযোগিতা দিছে, সেয়া আমি দীৰ্ঘদিন ধৰি আমাক আগবঢ়াই লৈ যাব। আৰু ৰাইজৰ বলেই আমাৰ একমাত্ৰ শক্তি, কাৰণ আমি বিশ্বাস কৰো যে ৰাইজ যদি লগ হয় কোনে বলে পাৰে, ৰাইজ যদি লগ হয় পাহাৰ খহি পৰে। আমাৰ মাজত আজি উপস্থিত আছে, আপোনালোকে সকলোৱে গম পাইছে, আমাৰ ৰাইজৰ দলৰ উপদেষ্টা পদ্মভূষণ জাহ্নু বৰুৱা ডাঙৰীয়া আছে, আমাৰ মাজত আছে ৰাইজৰ দলৰ অন্যতম মুখ্য আহ্বায়ক গিৰিশংকৰ গোস্বামী, উপস্থিত আছে অন্যতম মুখ্য আহ্বায়ক ৰুবুল দাস। আমি পতাকা উন্মোচনৰ ঠিক পূৰ্বে ৰাইজৰ দলৰ সাংগঠনিক প্ৰস্তুতি, ৰাইজৰ দলৰ ভৱিষ্যত কৰ্মপন্থা সম্পৰ্কে বক্তব্য ৰাখিবৰ কাৰণে মই প্ৰথমে 2জন মুখ্য আহ্বায়কক অনুৰোধ জনাইছো। তাৰ পাছতেই আপোনালোকৰ আগত আমাৰ মুখ্য অতিথি হিচাপে থকা ৰাইজৰ দলৰ উপদেষ্টা পদ্মভূষণ জাহ্নু বৰুৱা ডাঙৰীয়াই বক্তব্য দাঙি ধৰিব। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আপোনালোকে জানে যে 2 অক্টোবৰ তাৰিখে আমি অসমৰ ৰাজনীতিত এটা বিকল্প ৰাজনীতি দিবৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে। কাৰণ বিগত সময়ছোৱাত আমি দেখিছোঁ কংগ্ৰেছেই হওক, বিজেপিয়েই হওক বা অগপ দলেই হওক, তেওঁলোকে কেৱল মাথো আমাক শাসন কৰি আহিছে, কিন্তু অসমৰ সমস্যাসমূহ সমাধানৰ কাৰণে, অসমৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে তেওঁলোকে কোনোদিন চেষ্টা কৰা নাই। তেওঁলোকে সদায় ভোটৰ ৰাজনীতি কৰি আহিছে, ভোট বেংকৰ ৰাজনীতি কৰি আহিছে, যাৰ কাৰণে তেওঁলোকে আমাৰ ওপৰত কাজ জাপি দিব বিচাৰিছিলে। আৰু বিজেপিৰ বিৰুদ্ধে গোটেই অসমত যেতিয়া জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদ কৰিছিলে, সেই প্ৰতিবাদক তেওঁলোকে ভক্ষেপ নকৰি পেলাই এই কামখন আইনত পৰিণত কৰিছিলে। গতিকে তাৰ পাছত এটা ৰাজনৈতিক বিকল্পৰ প্ৰসংগ আহি পৰিছিলে, আৰু আমি জনসাধাৰণক কংগ্ৰেছ, বিজেপি, এআইডিএফ আৰু অগপৰ বিকল্প হিচাপে ৰাইজৰ দলটোক আগবঢ়াই দিব বিচাৰিছিলোঁ। ৰাইজৰ দলটো অসমৰ ৰাইজৰ দল, অসমৰ জনগণৰ দল, অসমৰ খিলঞ্জীয়া ৰাইজৰ দল। আৰু এই ৰাইজৰ দলটোৱে অসমত অসমৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে ৰাজপথৰ যিখন সংগ্ৰাম, 70টা জনগোষ্ঠীয় সংগঠন, বীৰ লাচিত সেনা, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু সংযুক্ত আঞ্চলিক দলে সুদীৰ্ঘ দিন ধৰি কৰি আহিছিলে, সেই ৰাজনৈতিক ৰাজপথৰ আন্দোলনটোক আমি এক ৰাজনৈতিক সংগ্ৰামত পৰিণত কৰিব বিচাৰিছোঁ। এই যুঁজখন কেৱল নিৰ্বাচনী যুঁজ নহয়, ই এক আদৰ্শগত যুঁজ। আৰু এই আদৰ্শগত যুঁজখন আগবঢ়াই লৈ যাবৰ কাৰণে আমি এইবাবেই যত্ন কৰিছোঁ, কাৰণ অসমত সৰ্বভাৰতীয় আৰু সাম্প্ৰদায়িক শক্তিয়ে অসমত এক অশুভ ৰাজনীতি আৰম্ভ কৰিছে। এই অশুভ ৰাজনীতিৰ ফলত অসমৰ জাতিসত্তা, অসমীয়া জাতি, অসমীয়া ভাষা সংস্কৃতি সকলো বিপন্ন হ'বলৈ গৈ আছে। গতিকে অসমীয়া জাতিটোক ৰক্ষা কৰিবৰ কাৰণে, অসমত অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে বিকল্প ৰাজনীতিৰ প্ৰয়োজনীয়তা আছে। এক ঐক্যবদ্ধ আঞ্চলিক প্ৰগতিশীল জাতীয়তাবাদী শক্তিৰ বিকল্পৰ প্ৰয়োজনীয়তা আছে, আৰু সেই বিকল্পকে আমি আগবঢ়াই লৈ যাব বিচাৰিছোঁ। ৰাইজৰ দলে সমাগত সময়ত অসমৰ প্ৰতিটো আঞ্চলিক দল, প্ৰতিটো জাতীয়তাবাদত বিশ্বাস কৰা জাতীয় জনগোষ্ঠীৰ সংগঠন সকলোকে একত্ৰিতভাৱে লৈ এক আঞ্চলিক বিকল্প শক্তিক জনসাধাৰণৰ মাজলৈ লৈ যাব। আৰু এই জনসাধাৰণে এই শক্তিটোক তেওঁলোকে আস্থাত ল'ব, কাৰণ তেওঁলোকক আজি সৰ্বভাৰতীয় সাম্প্ৰদায়িক শক্তিসমূহে সদায় প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰি আহিছে। আমি বিশ্বাস কৰোঁ 2021ৰ যি নিৰ্বাচনী যুঁজ হ'ব, এই যুঁজখন ৰাষ্ট্ৰবাদ বনাম আঞ্চলিকতাবাদৰ যুঁজ হ'ব। এই যুঁজখন সাম্প্ৰদায়িকতাবাদ বনাম অসমীয়া জাতীয়তাবাদৰ যুঁজ হ'ব।
আৰু এই যুঁজখনতে নিৰ্ণয় হ'ব যে অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত হৈ থাকিব নে নাথাকিব। আমি আশা কৰিছোঁ আৰু আমাৰ বিশ্বাস আছে যে অসমত আমি যি ধৰণৰ সফলতা পাইছোঁ বা যি ধৰণৰ স্বতঃস্ফূৰ্ত জনজাগৰণ পাইছোঁ বা যি ধৰণৰ সমৰ্থন আমি লাভ কৰিছোঁ, সেই সমৰ্থনৰ পৰা এটা কথা স্পষ্ট যে 2021-ত বিজেপি ক্ষমতাচ্যুত হ'ব আৰু কংগ্ৰেছৰ দৰে দুৰ্নীতিগ্ৰস্ত দল আৰু AIDFৰ দৰে সাম্প্ৰদায়িক দল কোনো কাৰণতেই ক্ষমতালৈ আহিব নোৱাৰে। আপোনালোকে যোৱা কিছুদিনত যি BTR নিৰ্বাচন হ'ল বা তিৱা নিৰ্বাচন হ'ল, তাত আপোনালোকে স্পষ্টভাৱে দেখিছে যে কংগ্ৰেছক জনসাধাৰণে প্ৰত্যাখ্যান কৰিছে, কিন্তু জনসাধাৰণে নিৰ্দলীয়সকলকো যথেষ্ট ভোট দিছে। ভোটসমূহ এতিয়াও বিভাজিত হৈ আছে আৰু ৰাইজৰ দলে আজি এটা কথাই আপোনালোকক ক'ব বিচাৰিছে যে এই যিসকল বিভাজিত শক্তি আছে, যিসমূহে সৰ্বভাৰতীয় সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুঁজি আছে, তেওঁলোকক একত্ৰিত কৰি এক ৰাজনৈতিক বিকল্প গঢ়ি তোলাত আমি দৃঢ়তাৰে চেষ্টা কৰি আহিছোঁ আৰু তাৰ প্ৰতিফলন ঘটিব আমাৰ যিখন মৰাণত অধিৱেশন হ'ব তাতেই আমি এটা কথা স্পষ্ট কৰি দিম অসমৰ ৰাজনীতি কোন পথে যাব, 2021-ত অসমৰ ৰাজনীতি কি ধৰণে নিৰ্মিত হ'ব, সেই সকলোবিলাক কথা তাৰ পৰা স্পষ্ট হ'ব। আমাৰ নেতা অখিল গগৈৰ বিৰুদ্ধে অন্যায় কৰা হৈছে, অবিচাৰ কৰা হৈছে আৰু তেওঁক ষড়যন্ত্ৰমূলকভাৱে কাৰাগাৰত ৰাখি থোৱা হৈছে। কাৰণ অখিল গগৈ বিজেপি চৰকাৰখনে ভয় কৰে। তেওঁলোকে জানে যে অখিল গগৈ যদি আজি মুকলি আকাশৰ তললৈ আহে, তেতিয়াহ'লে অসমৰ ৰাজনীতিত এক আঞ্চলিকতাবাদৰ ধুমুহা আহিব। আজি সৰ্বানন্দ সোণোৱাল আৰু জাতীয় নায়ক হৈ থকা নাই, তেওঁ এগৰাকী কলংকিত নায়ক, জাতিৰ শত্ৰু। হিমন্ত বিশ্ব শৰ্মা এগৰাকী দুৰ্নীতিগ্ৰস্ত নেতা। গতিকে বিকল্প নেতা হিচাপে অখিল গগৈৰ প্ৰাসংগিকতা আছে আৰু সেই প্ৰাসংগিকতাক অসমৰ জনসাধাৰণে বুজি উঠিছে। গতিকে অখিল গগৈৰ নেতৃত্বত 2021-ত এখন আঞ্চলিকতাবাদী চৰকাৰ হ'ব আৰু এই চৰকাৰখনে অসমৰ ভৱিষ্যত, অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰিব। আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে আমি 126টা সমষ্টিতে আঞ্চলিকতাবাদী দলসমূহক একত্ৰিত কৰি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু আমি বিজেপি, কংগ্ৰেছ আৰু UDF-ক ক্ষমতালৈ অহাত বাধা দিম। আৰু এইখিনিতে আৰু এটা কথা কৈ দিওঁ যে অগপ অসমৰ ৰাজনীতি এতিয়া অপ্ৰাসংগিক, অগপ আঞ্চলিকতাবাদৰ প্ৰতীক নহয়। গতিকে আঞ্চলিকতাবাদৰ ৰক্ষাৰ দায়িত্ব ৰাইজে ৰাইজৰ দলক দিছে আৰু আমি আশা ৰাখিছোঁ যে আমি সেই দায়িত্ব সুচাৰুৰূপে পালন কৰিব পাৰিম। ধন্যবাদ। সন্মানীয় সাংবাদিক বন্ধুসকল, যোৱা 2 অক্টোবৰ তাৰিখে পবিত্ৰ সন্ধিক্ষণত ঐক্যবদ্ধ আপোচহীন জাতীয়তাবাদী ভাৱসম্পন্ন আঞ্চলিক দল ৰাইজৰ ভূমিষ্ঠ হৈছিল। লক্ষ্য মাথো এটাই, চিৰকাললৈ অসমীয়া জাতিক সুৰক্ষিত কৰি ৰাখিবলৈ হ'লে অসমৰ এক সুস্থ, এক ঐক্যবদ্ধ আৰু এক আপোচহীন আঞ্চলিকতাবাদী শক্তিৰ প্ৰয়োজনীয়তা আছে। সেইবাবেই অসমৰ সৰ্বতো স্তৰৰ সৰ্বধৰ্মৰ দল মত ধৰ্ম বৰ্ণ নিৰ্বিশেষে কৃষক মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা, সংযুক্ত আঞ্চলিক দল আৰু 70টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ যুটীয়া উদ্যোগত ৰাইজৰ দল গঠন কৰা হৈছিল। পৰৱৰ্তী সময়ত অসমৰ গাঁৱে ভূঞে মুখ্য ৰাজ্যিক আহ্বায়কসকল আৰু আহ্বায়কসকলৰ বলিষ্ঠ নেতৃত্বত এই দল আৰু এই দলৰ সাংগঠনিক প্ৰক্ৰিয়া, সাংগঠনিক আন্তঃগাঁথনি তৈয়াৰ কৰা কামত আমি সকলোৱে ব্যস্ত হৈ পৰিছিলোঁ। আজি এই সংবাদমেল সম্বোধন কৰাৰ সময়ত সমগ্ৰ ৰাজ্যখনত 19খন জিলা সমিতি, 75খন বিধানসভা সমষ্টি সমিতি আৰু এই সমষ্টি সমিতিসমূহৰ অন্তৰ্গত পঞ্চায়ত ভিত্তিক আঞ্চলিক সমিতি আৰু বুথ কমিটি গঠন প্ৰক্ৰিয়া সুদৃঢ়ভাৱে অব্যাহত আছে। লক্ষণীয় বিষয়টো হ'ল ৰাইজৰ দল গঠন হোৱাৰ পিছ মুহূৰ্তৰ পৰাই অসমৰ শাসনত থকা সাম্প্ৰদায়িক স্বৈৰাচাৰী ৰাষ্ট্ৰীয় শক্তি বিজেপি কিংবা কংগ্ৰেছ, UDF-ৰ দৰে দলবিলাকৰ পৰাও বহু নেতা কৰ্মীয়ে আমাৰ ৰাইজৰ দলৰ লগত যোগাযোগ অব্যাহত ৰাখিছে আৰু বহুকেইজন নেতা কৰ্মী তৃণমূল পৰ্যায়ত ইতিমধ্যে আমাৰ দলত সদস্যভৰ্তি হৈছে। বৰ্তমান সময়লৈকে ৰাইজৰ দলৰ প্ৰায় 6 লক্ষাধিক সদস্য সাংগঠনিকভাৱে আমাৰ দলৰ মজিয়ালৈ আহিছে আৰু আমাৰ দলৰ যে সাংগঠনিক সদস্যভৰ্তি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়া সুদৃঢ়ভাৱে আগবাঢ়িছে। আমি আশা ৰাখিছোঁ অহা 7, 8 আৰু 9 জানুৱাৰী 2021 বৃহস্পতি, শুক্ৰবাৰ, শনিবাৰে মৰাণৰ নতুন নগৰ অনুষ্ঠিত হ'বলগীয়া অসমৰ ৰাজনৈতিক নিৰ্ণয়কাৰী এই অভিৱৰ্তনত আমি সকলোৱে দলৰ কৰ্মকৰ্তা, সমৰ্থক, শুভাকাংক্ষী সকলোৱে ঐক্যবদ্ধ আঞ্চলিক আপোচবিহীন
এই যে ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিব বিচাৰিছোঁ ইয়াৰ সম্পৰ্কত এক ঘনিষ্ঠ সংকল্প গ্ৰহণ কৰিম। ইতিমধ্যে আমাৰ দুইজন মুখ্য ৰাজ্যিক আহ্বায়ক ডাঙৰীয়াই ৰাজনৈতিক দৃষ্টিভংগী প্ৰকাশ কৰিছে। ৰাজনৈতিক দৃষ্টিভংগীৰ লগে লগে আমি এটা কথা নিশ্চিতভাৱে অসমৰ ৰাইজক মন্তব্য কৰি থব বিচাৰিছোঁ। এই অসমৰ জনসাধাৰণ শাসনত থকা বিজেপি চৰকাৰৰ শ্লোগানৰ দৰে আমি আপোনালোকক 830 টকাৰ অৰুণোদয় আঁচনি দিব পাৰিম বুলি ক'ব নোৱাৰোঁ। আমি আপোনালোকক এই কথাও ক'ব নোৱাৰোঁ যে ছাত্ৰ ছাত্ৰীসকলে আমি ছুটী কাৰ্যসূচী গ্ৰহণ কৰিম, কিন্তু আমি এই কথাও ক'ব পাৰোঁ যে ৰাইজৰ দলে 2021 চনৰ নিৰ্বাচনত বিপুল সংখ্যক আসনত জয়লাভ কৰি আহি যেতিয়া ৰাইজৰ দলে চৰকাৰ গঠন কৰিব, অন্ততঃ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনত প্ৰথমখন কেবিনেটত নাগৰিকত্ব সংশোধনী আইনখন বাতিলৰ বাবে ৰাইজৰ দলে প্ৰস্তাৱ গ্ৰহণ কৰিব। আমি এই কথা কৈ থব বিচাৰোঁ যে ৰাইজৰ দলে চৰকাৰ গঠন কৰিলে চিৰকালৰ বাবে অসমীয়া জাতিক সুৰক্ষিত কৰি ৰাখিবৰ বাবে যিকোনো মূল্যৰ বিনিময়ত আমি ৰাইজৰ দলৰ চৰকাৰত ব্যৱস্থা গ্ৰহণ কৰিম। সকলো সাংবাদিকক ধন্যবাদ জনাই, উপস্থিত কৰ্মকৰ্তাক ধন্যবাদ জনাই 7, 8 আৰু 9 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'বলগীয়া শয়নৰ কেন্দ্ৰীয় অধিৱেশনলৈ আপোনালোক সদৌতিকে নিমন্ত্ৰণ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিম। ধন্যবাদ। মই মুখ্য আহ্বায়ক শংকৰ গোস্বামী আৰু ৰঘুল দাসক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ ৰাইজ দলৰ অন্যতম উপদেষ্টা বিশিষ্ট শিক্ষাবিদ ডক্টৰ ঘনশ্যাম নাথ ছাৰ। মই ছাৰক আপোনাৰ লগত চিনাকি কৰাই দিছোঁ। ছাৰো বক্তব্য আপোনাৰ লগত ৰাখিব, কিন্তু তাৰ আগেয়ে মই জাহ্নু বৰুৱা দাক দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সাংবাদিক বন্ধুসকল, সকলোৱে জানে যে মই পৰিচালক আৰু এই হিচাপে মই ৰাজনীতিৰ নাই শুনা অকণমান ডাঙৰকৈ ক'ব। মই হৈছোঁ কলা সংস্কৃতিৰ মানুহ আৰু সেই অনুসাৰে মই ৰাজনীতিৰ মানুহ নহয়। আজি কিছু বছৰৰ পৰা মই অসমখনক আপোনালোকে যেনেকৈ অসমখনক ভাল পায় আৰু সকলোৱে ভাল পায় নিজৰ অসম বুলি, আৰু সেইমতে মই ভাল পাওঁ আৰু অসমখনত কি হৈ আছে আৰু সদায় লক্ষ্য ৰাখিছোঁ। যদি মই বম্বেত থাকোঁ সদায় মই অসমখনত পৰ্যবেক্ষণ কৰি থাকোঁ আৰু কিটো গতিত আগবাঢ়িছে আৰু বহু ক্ষেত্ৰত অসমখনৰ যিখিনি দুৰৱস্থা আজি সেইখিনি মই উপলব্ধি কৰোঁ, আপোনালোকে যেনেকৈ উপলব্ধি কৰে। আৰু সেইফালৰ পৰা মই এটা সময়ত গৈ ভাবি পালোঁ যে মোৰো ইয়াত কিবা নহয় কিবা এটা কৰ্তব্য এটা আছে। এজন নাগৰিক হিচাপে, অসমৰ নাগৰিক হিচাপে অসমৰ সুৰক্ষাৰ ক্ষেত্ৰত মোৰ কৰ্তব্য কিছুমান আছে আৰু সেই অনুসাৰে মই আগবাঢ়ি আহিছোঁ। আজি কিছুমাহ হ'ল অসমলৈ আহি মই নিজাতিকৈ ইয়াত থাকি নানান ধৰণৰ দল সংগঠনৰ কাৰ্যকৰ্তাসকলৰ লগত লগ ধৰিছোঁ আৰু আলাপ আলোচনা কৰিছোঁ। এইটোৱেই যে সাধাৰণতে কৰিছোঁ যে অসমখনত আজি যিটো ব্যৱস্থা হৈছে তাৰ পৰা অসমখনক সুৰক্ষা এটা দিব লাগে আৰু এইটো সকলোৰে কৰ্তব্য আহি পৰিছে এতিয়া। আৰু সকলোৱে এতিয়া গম পাইছে যে এইখন এখন আজি অলমষ্ট এখন শেষ যুদ্ধ নিচিনা তেনেকৈ আগবাঢ়ি আহিছে। আৰু এইটো মাহতে মই যিমানবিলাক মানুহ লগ পালোঁ, যিমানবিলাক লোকক লগ পালোঁ যিসকল আগবাঢ়ি আহিছে, বিশেষকৈ ডেকা চাম, তেওঁলোকক দেখি বা তেওঁলোকৰ লগত জড়িত হৈ এইটোৱে গম পালোঁ যে এইটো কিমান এটা কষ্ট পৰিষ্ণতাৰে তেওঁলোক আগবাঢ়ি আহিছে। কিবা নে কিবা এটা আঞ্চলিক শক্তি এটা, সবল শক্তি এটা
তেওঁলোকে গঢ়িবৰ কাৰণে। আৰু এইটো আঞ্চলিক শক্তি এটা আপোনালোকে জানেই যে একে ৰাতিৰ ভিতৰতে হোৱা কথা নহয়। গতিকে নানান ধৰণৰ চিন্তা চৰ্চা, নানান ধৰণৰ কথা বতৰা, নানান ধৰণৰ আলোচনাৰ যোগেদি হৈছে। আৰু আগতে এনেকুৱা অৱস্থা হয়তো অসমে পোৱা নাছিলে। গতিকে নতুন ধৰণে আমি চিন্তা চৰ্চা কৰিবলগীয়া হৈছে। আৰু এই সময়ছোৱাতে যিমানবিলাক মই জানিলোঁ আৰু শিকিলোঁ, আৰু এইটো মোৰ এটা ভাল খুব সবল আশা এটা মোৰ মনত বুজাই হৈছে যে হ'বও ভাল হ'ব, অলপমান সময় লাগিব পাৰে। আৰু সেইখিনি সেই প্ৰক্ৰিয়াবিলাক বহুত কথা বতৰা এইবিলাক চলি আছে। এতিয়া আপোনালোকে কোৱাৰ দৰে এটা আঞ্চলিক শক্তি এটা শেষত গৈ যুঁজখন দিব পৰাকৈ এটা ব্লক শক্তি এটা তৈয়াৰ হ'ব। আৰু আমি আশা ৰাখিছোঁ তেনেধৰণে আগবাঢ়িব। সেইফালৰ পৰা মই এজন আৰ্থিক হিচাপে হওক, এজন নাগৰিক হিচাপে হওক, অৰাজনৈতিক নাগৰিক হিচাপে হওক, কেনেকৈ মই সহায় সহযোগিতা আগবঢ়াব পাৰোঁ সেইটো এটা মেইন উদ্দেশ্য। আৰু সেইফালৰ পৰা মই ৰাইজৰ দল আৰু নানান ধৰণৰ তেওঁলোকৰ দিহা পৰামৰ্শ দিয়াত মই জড়িত হৈ পৰিছিলোঁ। ৰাইজৰ দল ৰাইজৰ দলৰ সেইফালে মই কওঁ যে এইটো এটা কেৱল ৰাইজৰ দলত জড়িত হৈ থকা কৰ্মকৰ্তাসকলৰে উদ্দেশ্য নহয়, এই গোটেই অসমখনৰ উদ্দেশ্য উচিত। এনে আসক্তিক আমি সবল কৰি তোলাটো খুবেই প্ৰয়োজন। গতিকে মই এইটো আশা ৰাখিছোঁ যে যিটো লক্ষ্য লোৱা হৈছে সেই লক্ষ্যটো এনে এটা শক্তি তাত উপনীত হ'ব লাগিব। আৰু সেইফালৰ পৰা মই এটা অনুৰোধ কৰোঁ গোটেই অসমখনতে আপোনালোকৰ জৰিয়তে যে আপোনালোক আগবাঢ়ি আহক, ৰাইজৰ দলত যোগদান কৰক। আৰু ৰাইজৰ দলত নহ'লেও বাকী আঞ্চলিক শক্তি যদি আছে, যদি আস্থা ৰাখে যোগদান কৰক। এটা সফল এটা শক্তি এটা আঞ্চলিক শক্তি এটা তৈয়াৰ কৰিব পৰা যায়। তাৰ কাৰণে আপোনালোকে সহায় কৰিব। এইখিনিয়ে ক'লোঁ। ইয়াৰ পিছত মই জাহ্নু বৰুৱাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে ৰাইজৰ দলৰ অন্যতম এগৰাকী মুখ্য উপদেষ্টা, বিশিষ্ট শিক্ষাবিদ, কমাৰ্চ কলেজৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ ঘনেশ্যাম নাথ ছাৰ, আৰু আমাৰ দলৰ লগত প্ৰথমটো দিনৰ পৰা ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। ছাৰ বিভিন্ন ধৰণৰ হেৰি কৰি আছে। মই ছাৰক সংবাদ মাধ্যমক উদ্দেশ্যি আৰু আমাৰ ৰাইজৰ দলৰ সদস্যসকলক উদ্দেশ্যি বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। শ্ৰদ্ধেয় সাংবাদিকসকল আৰু উঠি অহা ডেকা ডেকী সমন্বিতে ৰাইজৰ দলৰ শুভাকাংক্ষী সকলোলৈকে আজিৰ এই উন্মোচনী সভালৈ আদৰণি জনাইছোঁ। আৰু মই জাহ্নুদাই কোৱাৰ দৰে মোৰ তাৰমানে আচলতে ৰাজনীতি নহয়, আচলতে ৰাজনীতিৰ পথাৰত আগতে নামাই নাই। গতিকে এতিয়া ৰাইজৰ দলৰ আহ্বান কৰে, বিশেষকৈ অখিল গগৈৰ প্ৰতি যিটো চৰম অন্যায় কৰিছে, সেই অন্যায়টো আৰু কৃষক সাধাৰণ মানুহৰ যিটো দুৰৱস্থা কৰিছে এই চৰকাৰে, গতিকে তাৰ বিৰুদ্ধে মাত মাতাৰ কাৰণে আপোনালোকৰ লগত এক কৰি পেলাই মই যুদ্ধত নামাৰ কাৰণে প্ৰস্তুতি চলাইছোঁ। গতিকে মই ৰাজনীতিকৰ নহয় আৰু ৰাজনৈতিক চিন্তা চৰ্চাৰে মই বৰ বিশেষ পুষ্ট নহ'লেও ছাত্ৰ ছাত্ৰীৰ লগত যি সুদীৰ্ঘ ৩৫ বছৰ চাকৰি জীৱন কটাইছোঁ, তাতেই মই কিছুমান বস্তু দেখিছোঁ কি সমাজৰ অন্যায় অবিচাৰটো আগৰ তুলনাত লাহে লাহে বেছি বেয়া হৈ যায়। গতিকে তাৰ প্ৰতিবাদ কৰিব লাগে, আৰু প্ৰতিবাদ যদি নকৰে, প্ৰতিৰোধ যদি নকৰে, তেতিয়াহ'লে অনাগত দিনত আপোনালোকৰ ভৱিষ্যতেই নহয়, আপোনালোকৰ উত্তৰ পুৰুষৰো ভৱিষ্যত ভয়ানকভাৱে ক্ষতিগ্ৰস্ত হ'ব। সেইকাৰণে
সকলো শ্ৰেণীৰ লোকেই এই ৰাইজৰ দলৰ লগত চামিল হৈ পেলাই এই প্ৰচলিত যিটো ৰাজনৈতিক ব্যৱস্থা আছে তাক তাৰমানে প্ৰশমিত নকৰিলে গতিকে আমাৰ ভৱিষ্যত খুবেই সংকটাপন্ন হ'ব। সেইকাৰণে আপোনালোকক আহ্বান জনাইছোঁ আৰু মই নিজেই যিখিনি পৰা যায় ৰাইজৰ দলৰ সহায় সহযোগিতা আগবঢ়াম বুলি ক'লে মই প্ৰতিবদ্ধ হৈছোঁ। আপোনালোকে দেখিছে বিগত দিনত যে কেনেধৰণে চৰকাৰখনে কাম কাজ আৰম্ভ কৰিছে। গতিকে এই যে আজি তেওঁলোকে আৰম্ভ কৰিছে গোটেই সমাজ ব্যৱস্থা ধ্বংস কৰি দিয়া। আপোনালোকে এতিয়া চাকৰি দিম বুলি পেলাই তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যেতিয়া যে ইলেকশ্যনৰ আগে আগে, তাৰপিছত আহি পেলাই চাকৰি যিটো আছিলে যে নতুনকৈ চাকৰি দিয়াটো কথা বাদেই যিবিলাকত চাকৰি আছিলে সেইবিলাকক হটোৱাৰ কাৰণে তেওঁলোকে ব্যৱস্থা লৈছে। তেওঁলোকে আপোনালোকে এতিয়া শুনিছে ৰিচেণ্টলি চৰকাৰে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা লৈছে কি 55 বছৰ 50 বছৰত তাৰমানে ৰিটায়াৰমেণ্ট দিব তেওঁলোকে। চাকৰি কৰিব সেই 40 বছৰত, কিন্তু এতিয়া 55 বছৰত ৰিটায়াৰমেণ্টত যাব লাগিব। সেই 15 বছৰতে কি কৰিব? গতিকে তেনেধৰণৰ কথাবিলাক তেওঁলোকে নতুন নতুন কিছুমান বস্তু আনি পেলাই চমক দেখাইছে, দেখাই পেলাই একচাম মানুহক সুবিধা দিছে। গতিকে ইয়াৰ যদি বিৰোধিতা নকৰে তেতিয়াহ'লে আমাৰ ভৱিষ্যত প্ৰজন্মই তাৰমানে কেনেকৈ জীয়াই থাকিব সেইটো লৈ পেলাই সন্দেহৰ সৃষ্টি হ'ব। ঠিক তেনেধৰণে এতিয়া নতুন এডুকেশ্যন পলিচি আনি পেলাই তেওঁলোকে কৈছে কি নতুন এডুকেশ্যন পলিচি তাৰমানে 34 বছৰ মূৰত তেওঁলোকে নতুনকৈ নতুন পলিচি আনিছে। কিন্তু এই পলিচিখনত কি কৰিছে তেওঁলোকে? গোটেইখিনি তাৰমানে প্ৰাইভেট ছেক্টৰক সুবিধা দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে। ৰাষ্ট্ৰীয় যিবিলাক শিক্ষা অনুষ্ঠান আছে সেইবিলাক ধ্বংস কৰি দিছে। UGCকে আৰম্ভ কৰি প্লেনিং কমিশ্যন বন্ধ কৰি দিছে। তেওঁলোকে বন্ধ কৰিছে, গতিকে তেওঁলোকে চেঞ্জ কৰিছে, এনেকৈ চেঞ্জ কৰিছে যে তাৰমানে আগৰ যিটো সা সুবিধা আছিলে সেই সা সুবিধাখিনি নোহোৱা কৰি দিছে। এতিয়া আমাৰ হয়তো ইয়াতে শিক্ষাৰ লগত জড়িত মানুহ আছে, ব্যক্তি আছে কিছুমান, গতিকে তেওঁলোকে হয়তো জানে যে UGCটো বন্ধ কৰি দিয়ে আৰু আমি যেনে UGC স্কেলত দৰমহা গ্ৰহ কৰি যিটো সগৌৰৱে জীয়াই আছোঁ সেই বস্তুটো এতিয়া আৰু নাথাকিব। অহা 10 বছৰত আৰু তাৰমানে এতিয়া নতুনকৈ যিবিলাক এপইণ্টমেণ্ট হ'ব নাইবা চাকৰিত সোমাব শিক্ষা বিভাগত, কলেজত, ইউনিভাৰ্চিটিত, তেওঁলোকৰ ভৱিষ্যত আৰু তেনে সা সুবিধা নাপাব। গতিকে প্ৰথমতেই চৰকাৰে UGCটো ডিছমেণ্টেল কৰিছে, কৰি পেলাই তেওঁলোকে নতুন নতুন বস্তু আনিছে। লোন দিব, এতিয়া ইউনিভাৰ্চিটিবিলাকক লোন দিব, কলেজবিলাকক লোন দিব, লোন দি স্কুল কলেজ ইউনিভাৰ্চিটি চলাব লাগিব। গতিকে সেইটো কেনেকৈ সম্ভৱ কৰিব? আৰু তেওঁলোকে কৈছে আগতে যিটো কৰিছিল সেইটো ছিষ্টেমটো ঠিক নহয়, গতিকে এতিয়া তেওঁলোকে ঠিক ব্যৱস্থা কৰিব ধৰিছে। এতিয়া আপোনালোকে দেখিছে এয়াৰপৰ্ট তেওঁলোকে বিক্ৰী কৰিলে। এয়াৰপৰ্টত আপোনালোকে যিটো ৰেটত যিটো ভাড়াত অহা যোৱা কৰিছিলে এতিয়া তাৰে ডাবুল ভাড়া দিব লাগিব। গতিকে আপোনাৰ সেই টকাটো কাৰ পকেটত যাব? আমাৰ জাতীয় সম্পদৰ ক্ষেত্ৰত যিটো টকা নাহে তেওঁলোকৰ ব্যক্তিগত গুজৰাটী বেপাৰীৰ কিছুমানৰ হাতত গুচি যাব। গতিকে আদানীয়ে কি কয় এয়াৰপৰ্ট কিনি লৈছে আমাৰ ইয়াৰ গুৱাহাটী এয়াৰপৰ্ট। গতিকে ঠিক তেনেধৰণে এতিয়া ৰেলৱে ষ্টেচন বিক্ৰী কৰাৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰে। গতিকে ইমান অন্যায় কৰাৰ পিছতো যদি আপোনালোকে বহি থাকে, আমাৰ যদি জনসাধাৰণে বহি থাকে, তেতিয়াহ'লে তাৰমানে আমাৰ ভৱিষ্যত কেতিয়াও সুৰক্ষিত নহয়। সেইকাৰণে এই ৰাইজৰ দৰকাৰ হৈছে, অখিল গগৈৰ দৰে ব্যক্তিৰ কিছুমানৰ দৰকাৰ হৈছে। আৰু আপোনালোকে সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে যথেষ্ট আমি উৎসাহিত হৈছোঁ আৰু সাধাৰণ মানুহো উৎসাহিত হ'ব। গতিকে আপোনালোকে এই যি প্ৰচেষ্টা এইটো তাৰমানে কণ্টিনিউৱাছ দি থাকক আৰু অনাগত দিনত সুন্দৰ হ'ব বুলি মই আশা প্ৰকাশ কৰোঁ। আৰু দেখিছে এতিয়া এই আজি 24 দিন হ'ল কৃষকে দিল্লীত আন্দোলন কৰিছে। তেওঁলোকে তাৰমানে কি কয় 3খন বিলৰ বিৰুদ্ধে। চৰকাৰে কৈছে কি নাই বিল বোলে ঠিকেই আছে। আৰে বিল ঠিকেই যদি আছে তেতিয়াহ'লে যিবিলাক পইণ্টৰ কথাবিলাক কৈছে সেই কথাবিলাকত তোমালোকে উত্তৰ নিদিয়াকৈ সেই যিটো পইণ্টৰ কথাবিলাক কৈছে তেওঁলোকে ঠিক আছে আমি বিবেচনা কৰিম, সংশোধন কৰিম, এই আজে বাজে কথা কিছুমান কৈ পেলাই তেওঁলোকে তাৰমানে ভালৰিলগীয়া আছে। তাৰমানে সময় যাওক, সময় গ'লে তাৰমানে লাহে লাহে কৃষকবিলাক দুৰ্বল হ'ব, আন্দোলনটো স্তীমিত হ'ব, গতিকে একো কৰিব নোৱাৰে তেওঁলোকে। সেই আশাৰে তেওঁলোকে চৰকাৰে বহি আছে। আচলতে তেওঁলোকে পইণ্ট ৱাইজ কওক। এতিয়া কৈছে নহয় আমি জন্মাৰ পৰা দেখিছোঁ, যেতিয়াৰ পৰা বুজা হৈছোঁ যে এচেঞ্চিয়েল কমোডিটি কাৰ্ড অত্যাৱশ্যক সামগ্ৰী, তাৰমানে ভাত, চাউল, দালি, আলু, তেল এইবিলাক অত্যাৱশ্যক সামগ্ৰী। এতিয়া চৰকাৰে কৈছে এইবিলাক অত্যাৱশ্যক সামগ্ৰী নহয়। গণ্ডগোল কৰিছে। গতিকে ইয়াৰ যদি বিৰোধিতা নকৰে আমাৰ মানুহে তেতিয়াহ'লে আমাৰ আৰু জীয়াই থকাৰ কোনো পথ নাথাকিব। গতিকে তেওঁলোকে যিটো আন্দোলন কৰিছে তাৰ প্ৰতি আজি মই এই ৰাইজৰ দলৰ পিনৰ পৰা সহমৰ্মিতা প্ৰকাশ কৰিছোঁ যে তাৰমানে কৃষকে যিটো আন্দোলন কৰিছে দিল্লীত
তাৰ প্ৰতি আমাৰ পূৰা আস্থা আছে আৰু তাৰমানে চৰকাৰক পৰাজিত কৰাৰ কাৰণে আমি যিটো সহায় সহযোগিতা আগবঢ়াব লাগে তাৰ কাৰণে আমি প্ৰস্তুত হৈ থাকিব লাগে। গতিকে এনেধৰণে এই চৰকাৰৰ যিবিলাক কৰ্মকাণ্ড আছে এই কৰ্মকাণ্ডই কিন্তু তাৰমানে সাধাৰণ মানুহকো ভবাই তুলিছে যে আমাৰ ভৱিষ্যত কি কৰিব। আৰু আজি আমি যিটো ভাবিছোঁ যে অনাগত দিনত যেতিয়া আমি 21ত ইলেকশ্যন খেলিম, এতিয়া বিজেপি চৰকাৰৰ আৰু তেওঁলোকে কৈ আছে যে 126খন সমষ্টি তেওঁলোকে গোটেইকেইটা তেওঁলোকে লয়। অহাবাৰ কংগ্ৰেছকো চান্স দিয়ে, এজিপিও চান্স নিদিয়ে, একো চান্স নিদিয়ে, তেওঁলোকে অকলে ল'ব। এতিয়া আমিও ভাবি আছোঁ, ৰাইজৰ দলে ভাবি আছে, জাতীয় পৰিষদে ভাবি আছে, নহ'লে আমিয়ে দখল কৰিম। গতিকে আপোনালোকে সেইকাৰণে ময়ো অনুৰোধ জনাইছোঁ যে তাৰমানে সাৱধানে যদি আগ নাবাঢ়ে আৰু নাইবা বিভিন্ন ষ্টেপত যদি ভুল যাতে কমকৈ হয়, ভুল হ'বই। গতিকে আপোনালোকে কাম কৰাৰ কাৰণে যিটো ওলাই আহিছে, কাম কৰিলে ভুল হ'বই। গতিকে সেই ভুলৰ মাজতে যাতে কম ভুল হয়, ভুল হৈ পেলাই আমি তাৰমানে অন্তত কেইখনমান আসন যদি আমি জয়লাভ কৰিব পাৰোঁ তাৰমানে অহা ইলেকশ্যনত, তেতিয়াহ'লে তাৰমানে ৰাইজৰ দলৰ কাৰণে এটি যথেষ্ট হ'ব। আৰু সেইদিনাখন অসম জাতীয় পৰিষদৰ অভিৱৰ্তনত বিশিষ্ট সাংবাদিক হোমেন বৰগোহাঁয়ে এটা কথা কৈছে, গোটেইকেইটা চিটৰ কাৰণে আমি আশা কৰাটো উচিত নহ'ব, কিন্তু যেকেইটা হ'ব সেইকেইটা যাতে ঠিকমতে, অৰ্থাৎ তাৰমানে আমি যদি 10খনো চিট পাম, 20খনো যদি পাম, গতিকে সেই 10-20খনত যিকেইটা আহে এটা এনেকুৱা ব্যক্তি আহিব লাগে যাতে তেওঁলোকে কি কয় আমাৰ এছেম্বলিত চপাই দিব পাৰে। গতিকে অসমৰ মানুহে নহয়, ভাৰতবৰ্ষৰ মানুহে যাতে চিন্তা কৰে। আৰু তাত তেওঁ এটা ভাল কথা কৈছিলে যে যেতিয়া 52 চনত ৱেষ্ট বেংগলৰ পশ্চিমবংগৰ ইলেকশ্যন হয়, তাতে তাৰমানে কংগ্ৰেছৰ গোটেই এম এল এ বিলাক মন্ত্ৰীবিলাক চব কংগ্ৰেছৰ আছিল আৰু তেওঁলোকে তাৰমানে এবছলুট মেজৰিটি লৈ পেলাই তাতে মিনিষ্ট্ৰী ফৰ্ম কৰিছিল। কিন্তু তাতে দুজনেই মানুহ আছিল, সেই দুজন মানুহে তাৰমানে ৱেষ্ট বেংগলৰ এছেম্বলি কপাই দিছিল। আৰু সেই তেওঁলোকৰ আদৰ্শকে অনুসৰণ কৰি পৰৱৰ্তী অৱস্থাত 30 বছৰ ধৰি পেলাই লেফ্ট ফ্ৰণ্টে শাসন চলাইছে। গতিকে ঠিক তেনেদৰে আজি ৰাইজৰ দলৰ পৰা যিটো অহা ইলেকশ্যনত 10টা বা 15টা চিট আহিও এছেম্বলি দখল কৰিব পাৰে, তাৰ যিটো এনেকুৱা মানুহ যাব লাগে তাৰমানে তেওঁলোকে যাতে বিৰোধীৰ স্থানত থাকি তাৰমানে তেওঁলোকক ৰুলিং পাৰ্টিক তাৰমানে কণ্ট্ৰল কৰিব। গতিকে আপোনালোকে তেনেধৰণে ডেকা গাভৰু যিখিনি আমাৰ আছে তেওঁলোকে এনেধৰণে নিজকে প্ৰস্তুত কৰিব লাগিব যাতে আগত দিনত মানে আমাক চৰকাৰে নাইবা ৰাজনীতিকবিলাকে তাৰমানে ভয় কৰে। গতিকে আপোনালোকে সাৱধান হৈ পেলাই প্ৰত্যেকজন ব্যক্তিয়ে এনেধৰণে কাম কাজ নামি পৰিব লাগিব যাতে তাৰমানে অন্য পাৰ্টীয়ে নাইবা অন্য শাসক দলৰ মানুহে আপোনালোকক কিছু কমি কৰে, ভয় কৰে। আৰু সেইকাৰণে আমি অখিল গগৈ যিটো মুক্তিৰ দাবী জনাই আহিছিলোঁ, কিন্তু দাবীবিলাকত আৰু হেৰি নকৰে। তেওঁলোকে আইনৰ আৰু আপোনালোকে জানে যে এতিয়া চৰকাৰে যিবিলাক আৰম্ভ কৰিছে, আপোনালোকে বোধহয় আমাৰ সাংবাদিক বন্ধুবিলাকে জানে এখন দুমাহমান হ'ল তাৰমানে এখন কিতাপ ওলাইছে আমেৰিকাৰ পাৰ্লিয়ামেণ্টেৰিয়ান একজন MP তাতে তেওঁ MP এজনে লিখিছে কি তাৰে কিতাপখনৰ নাম কেপচাৰ্ড বুলি, মানে কৰ্পৰেট ইনফিল্ট্ৰেশ্যন ইন দ্য আমেৰিকান ডেমক্ৰেচি। আমাৰ সাংবাদিক বন্ধুবিলাকে জানিব পাৰে। তাতে কৈছে কি তাৰমানে আমেৰিকাৰ চিষ্টেমটো তাৰমানে আমেৰিকাৰ পলিটিচিয়ানে গোটেই কৰ্পৰেট ছেক্টৰত মানে ডেমক্ৰেচিত সোমাই দিছে। অৰ্থাৎ এটা পাৰ্লিয়ামেণ্ট, এডুকেশ্যন, হেল্থ চবতে তাৰমানে তাৰমানে কণ্ট্ৰল কৰাৰ কাৰণে ব্যৱস্থা কৰিছে। ঠিক তেনেধৰণে আমাৰ ইয়াতো এতিয়া তাৰমানে কোৰ্টবিলাকতো এনেকুৱা এটা অৱস্থা দাঁড়াইছে যে তাৰমানে তেওঁলোকে ডিচিশ্যন কি হ'ব নাইবা কি ধৰণৰ সিদ্ধান্ত হ'ব, কা সুবিধা দিব, এইবিলাক প্লেন কৰিব লাগিব। এতিয়া অখিলকেও গৈ কেছ তাৰমানে 10 বছৰ আগৰ কেছত নি পেলাই তেওঁক আৰু সোমাই দিছে, সিটো যদি শেষ হয় আৰু এটা কেছ ক'ৰবাৰ পৰা উলিয়াই বিচাৰি দিছে। গতিকে তেনেধৰণে যদি বিচাৰ প্ৰক্ৰিয়া হয় তেতিয়াহ'লে আমাৰ সাধাৰণ মানুহৰ অৱস্থাটো কি হ'ব। আজি অখিল গগৈ আপোনালোকে সকলোৱে সহায় সহযোগিতা আগবঢ়ায়ো তাৰমানে তেওঁক জেলৰ পৰা উলিয়াব পৰা নাই। আৰু যদি আমাৰ সাধাৰণ মানুহৰ
জেল জৰিমনা হয় তেতিয়া তাৰ পৰা আপোনালোকে কেনেকৈ ওলাব আজি যদি এজন সাংবাদিকক জেলত দিয়ে কিবা কাৰণে তেওঁক দিয়া নাটো সম্ভৱপৰেই নহ'ব উকিল গগৈৰ দৰে মানুহকে উলিয়াব পাৰে গতিকে আপোনালোকে এইবিলাক ভাবিব লগা কথা গতিকে অনাগত দিনত যাতে চৰকাৰে আৰু আমাৰ ঘৰৰ অত্যাচাৰত নামাই আনিব নোৱাৰে তাৰ কাৰণে আপোনালোকে প্ৰস্তুতি চলাব লাগিব আৰু সেই প্ৰস্তুতিৰ কাৰণে নিজকে কিছু সচেতন কৰি লৈ আমি আগবাঢ়িব লাগিব গতিকে মই এতিয়া আপোনালোকে দেখিছে যে এই কৰোণাৰ নামত তেওঁলোকে যিবিলাক কৰিছে কৰোণাৰ নামত তেওঁলোকে এছেম্বলি এইবাৰ 3 দিনীয়া কৰিব বুলি কৈছে কৰোণাৰ নামত মানে কৰোণা হৈছে গতিকে ইয়াতে মানে বীজাণু বিয়পিব গতিকে তেওঁলোকে এছেম্বলি 3 দিনীয়া কৰিব পাৰ্লিয়ামেণ্ট আমাৰ তেওঁলোকে বন্ধই কৰি দিছে কিন্তু তেওঁলোকে এছেম্বলি কি কয় BTC ইলেকশ্যনত গৈ পেলাই আমাৰ মন্ত্ৰীয়ে নাচিছে হাজাৰ হাজাৰ মানুহৰ মাজত তেতিয়া কিন্তু কৰোণা নিবিয়প গতিকে এনেকুৱা ধৰণৰ ফিলচফিৰ মানুহৰ লগত আপোনালোকে কি কৰিব গতিকে তেওঁলোকক পৰাস্ত নকৰিলে আমাৰ তেওঁলোকৰ লগত সমূহ সময়ত যুদ্ধ নকৰিলে আমাৰ আজি আৰু তাৰমানে লাজ লজ্জা কৰি পেলাই থকাৰ সময় নাই গতিকে হয়তো বহুতে ভাবো কি এতিয়া আমাৰ মাজতো কিছুমান কণ্ট্ৰাডিকশ্যন আছে সকলোৰে আমি আগতে যিটো ফিলচফি ভাবি আছিলোঁ সেই ফিলচফিটো হয়তো এতিয়াৰ পৰিস্থিতি এতিয়া আমি ভাবাই নাছিলোঁ যে আমি যেতিয়া ছাত্ৰ আছিলোঁ তেতিয়া আমি ভবা নাছিলোঁ এনেধৰণে যে চৰকাৰে ব্যৱস্থা কৰে এতিয়া আন্দোলন কৰিছে আপোনালোকে দেখিছে যেতিয়া ষ্টুডেণ্ট আমি আছিলোঁ তেতিয়া ফিজ বঢ়াই স্কুলত তেতিয়া আমি আন্দোলন কৰিছিলোঁ হেৰি কি কয় মাচুল বৃদ্ধি বন্ধ কৰক বস্তুৰ দাম বাঢ়িলে আমি আন্দোলন কৰিছিলোঁ বস্তুৰ দাম বঢ়োৱা বন্ধ কৰক গতিকে এতিয়া বস্তুৰ দাম বঢ়োৱাৰ কথাটো খাতিৰে নকৰে যাই যি কৰে কৰি থাকক আমাৰ কাম আমাৰ এতিয়া তেওঁলোকে বিল পাছ কৰিব লাগে বিল পাছ কৰি দিছে কাৰণে এতিয়া পাৰ্লিয়ামেণ্টৰ যিটো প্ৰচেছত বিল পাছ কৰিলে এতিয়া নতুন শিক্ষানীতিৰ কথা যিটো কৈছে তেওঁলোকে নতুন শিক্ষানীতিটো এনেধৰণে পাছ কৰিছে মানে বিৰোধীয়ে মাত মাতাৰ গতিকে কৰোণাৰ নামত তেওঁলোকে বহুত সা সুবিধা লৈ পেলাই কিছুমান বিল পাছ কৰিছে আৰু যিবিলাক বিল আমাৰ কাৰণে একেবাৰে ভয়াৱহ গতিকে আপোনালোকে এতিয়াৰ পৰাই আজি ইয়াতে যিটো কাৰ্যালয় আৰম্ভ কৰা হৈছে এই কাৰ্যালয়ৰ পৰা তাৰমানে আমাৰ গোটেই অসমলৈ এটা এনেকুৱা বাৰ্তা যাওক যাতে ৰাইজৰ সকলোৱে সচেতন হৈ পেলাই ৰাইজৰ দলৰ প্ৰতি আকৰ্ষিত হয় আৰু মই এটা ব্যক্তিগতভাৱে ক'ব খুজিছোঁ আপোনালোকৰ প্ৰত্যেকজন ব্যক্তিৰে মানে নিজৰ যিটো কৰ্মকাণ্ড থাকে এই কৰ্মকাণ্ডটোৱে যাতে সাধাৰণ মানুহক বিতুষ্ট নহয় আপোনালোকে মোৰ কওঁতে ঠিক হোৱা নাই কাৰণে বিতুষ্ট মানে আপোনালোকে যিটো কাম কৰিব সেইটো মানুহে তাৰমানে এট্ৰাক্টেড হ'ব লাগিব আকৰ্ষিত হ'ব লাগিব কিন্তু আপোনালোকৰ প্ৰতি যাতে বিতৃষ্ণা নাহে এতিয়া তাৰমানে দেখিছে বিজেপিৰ যিবিলাক কৰ্মকাণ্ড কৰি আছে তেওঁলোকৰ যিবিলাক ফলোৱাৰ গতিকে আমাৰ ফলোৱাৰখিনিও আজি ৰাজ্য দলৰ যিখিনি ফলোৱাৰ আছে তেওঁলোকে তাৰমানে এনেধৰণে কাম কৰিব লাগিব যাতে অন্যান্য দলবিলাকে ভাবে গ'লে তেওঁলোকে এক্সেপশ্যনেলি চিনচিয়াৰ এক্সেপশ্যনেলি অনেষ্ট এক্সেপশ্যনেলি তেওঁলোকে ডেডিকেটেড গতিকে আপোনালোকৰ যাতে গতিকে নিজকে কিছু যদি পৰিৱৰ্তন কৰিব লগা আছে গতিকে সেই পৰিৱৰ্তনখিনি কৰি ল'ব নহ'লে অনাগত দিনত আমি যিটো আশা কৰিছোঁ অকল আশা কৰিলেই নহ'ব কামতো কৰিব লাগিব আৰু মই আপোনালোকে বহুতে জানে মই গুৱাহাটী কমাৰ্চ কলেজত মই কেনেকৈ আছিলোঁ গতিকে গুৱাহাটী কমাৰ্চ কলেজত মই থাকি পেলাই দেখিছোঁ কি তাৰমানে কাম নকৰাকৈ যদি আপুনি থাকিব বুজে তেতিয়া কাম নকৰাকৈ জীয়াই থাকিব কাম নকৰাকৈ জীয়াই থাকিব কাম কৰিব লাগিব আৰু এতিয়া চৰকাৰে কি ক'ব হৈছে নাই কাম কৰিব দৰকাৰ নাই আমি পইচা দি আছোঁ তহঁতৰ খাই থাকা গতিকে এই ফৰ্মুলা একদম সাংঘাতিক ধৰণে ভুল আৰু এইটোৱে একবাৰে গোটেই জাতিটোকে ধ্বংস কৰে এতিয়া তাৰমানে আপোনালোকে দেখিছে গাঁও অঞ্চলত গ'লে আজিকালি কামলা নাপায় কামলা বুজি পাইছোঁ লেবাৰ নাপায় গতিকে লেবাৰ কিয় নাপায় এতিয়া কয় কি চাউল আছে 830 টকা দিছে চৰকাৰে গতিকে 830 টকা তেল নিমখ গতিকে এনেধৰণে তেওঁলোকে ল'ৰা ছোৱালীবিলাকক কামৰ পৰা আঁতৰাইছে গতিকে কাম নকৰিলে উন্নতি হ'ব কেনেকৈ গতিকে কাম কৰি পেলাই নিজে উন্নতি কৰাৰ কাৰণে চেষ্টা কৰিব তাৰ কাৰণে চৰকাৰে বিবিধ ব্যৱস্থা ল'ব লাগিব আৰু সেই ব্যৱস্থাত তেওঁলোকক সা সুবিধা দি পেলাই তেওঁলোকে তাৰমানে আগবাঢ়ি যোৱাৰ কাৰণে চৰকাৰে যত্ন ল'ব লাগিব কিন্তু চৰকাৰে কৈছে কাম কৰাৰ দৰকাৰ নাই তোমালোকক পইচা দিছে তোমালোকে খাই থাকা কিন্তু আপোনালোকে অলপ অকণমান হয় এতিয়া চাওক এই যে ইলেকশ্যনৰ আগে আগে তেওঁলোকৰ চাকৰি ওলাইছে এতিয়া ৰাতিপুৱা মই ৰেডিঅ' শুনো ৰেডিঅ'টো বজালে তাৰমানে এটা এডভাৰটাইজমেণ্ট আজি ৰাতিপুৱাও দিছে এগ্ৰিকালচাৰৰ যি পষ্ট ওলাইছে গতিকে এইটো তাৰমানে হেৰি এডুকেশ্যনৰ পষ্ট ওলাইছে 16,000 এপইণ্টমেণ্ট দিব গতিকে কিন্তু এটা আজিলৈকে এপইণ্টমেণ্ট দিব পৰা নাই ঠিক কথা ইয়াতে SI কেলেংকাৰী কৰোঁতে আমি দেখিছে SI পুলিচে চুৰ ধৰে কিন্তু এতিয়া পুলিচকে ধৰিব লগা হৈছে পুলিচে
গতিকে এনেকুৱা এটা পৰিস্থিতি হৈছে। গতিকে এই পৰিস্থিতিত যদি আমাৰ মানুহে নুবুজে, মানুহে যদি শিক্ষা নলয়, তেতিয়াহ'লে আমাৰ দিন কিন্তু খুব বেয়াৰ পিনে যাব। আৰু সেইকাৰণে মই ভাবিছোঁ যে আপোনালোকে আমি যিহেতু শিক্ষাৰ লগত যদি মই পলিটিচিয়ানৰ দৰে কথা ক'ব নাজানো, এতিয়া আমাৰ শিক্ষামন্ত্ৰীয়ে যেনেধৰণৰ কথা কয় সেনেধৰণে আমি ক'ব পাৰোঁ, কিন্তু আমি শিক্ষামন্ত্ৰীতকৈ বেছিকৈ বুজোঁ, সেইটো কিন্তু গেৰেণ্টি দিয়ক। আপোনালোকক বুজাব লাগিলে যাব, ক'ব লাগিলে আমি ক'ব পাৰিম, কিন্তু মন্ত্ৰী মহোদয়ে যেনেকৈ ক'ব আমি তেনেকৈ ক'ব নোৱাৰিম। তেওঁ যিটো হেৰি দিব, আৱৰণ দি পেলাই যে সুন্দৰকৈ কথাখিনি ক'ব, সেইখিনি কথা আমি ক'ব নোৱাৰিম। কিন্তু নোৱাৰিলে আমি এইটো কথা ক'ব পাৰিম যে আপোনালোকৰ ভৱিষ্যতটো কেনেকুৱা। আজি কৃষকৰ যিটো কথা কৈ আছে যে মান্দি ব্যৱস্থা, এতিয়া কৈছে কি স্বাধীনতা দিছোঁ আমি, খেতিয়কক স্বাধীনতা দিলে আমাৰ চৰকাৰে, ইমানেই তেওঁলোকে লিবাৰেল হেৰি পলিটিচিয়ান, কৃষকক স্বাধীনতা দিছে। আৰে স্বাধীনতা দিলে কি হ'ব? স্বাধীনতাটো কৈছে কি বস্তু বাহিৰত নিজে নিজে বিক্ৰী কৰিব। এটা আচ্ছা, গুৱাহাটীৰ মানুহ একজনে খেতি কৰি পেলাই কলিকাতাত বিক্ৰী কৰিব যাব পাৰিব নেকি? গতিকে অদ্ভুত কথা কিছুমান কৈছে। গতিকে অদ্ভুত কথা কিছুমান কৰি পেলাই মানুহক অসহ্য কৰিছে, কৰি পেলাই তাৰমানে আপোনাক এতিয়া কলিকতালৈকে বস্তু বিক্ৰী কৰিব দিলে কেনেধৰণৰ সমস্যা আছে এইটো খেতিয়কজনে যায়। এতিয়া আপোনাৰ তাৰমানে এইটো আমাৰ ঢেকীয়াজুলিৰ পিনে চাহ সব্জি খুব হেৰি খাৰুপেটীয়া খুব উৎপন্ন হয়। সেইবিলাক মানুহজনক ক'বলৈ গুৱাহাটীত আহি পেলাই বিক্ৰী কৰ, ৰাতিপুৱা আহি পেলাই ইয়াতে বিক্ৰী কৰিব পাৰিব নেকি? তাৰ মিডিলমেন থাকিবই, তাৰ মাজত এই বস্তুখিনি কিনি আনিব লাগিব। আৰু কৃষকবিলাকে কৈছে যে তাতে এটা মিনিমাম দাম দিয়ক। গতিকে মিনিমাম দাম দিলে সেই মিনিমাম ছাপৰ্ট প্ৰাইচ বুলি কৈছে, মিনিমাম ছাপৰ্ট প্ৰাইচটো পালে খেতিয়কবিলাকে তাৰমানে সেইটো লৈ পেলাই জীয়াই থাকিব পাৰিব। কিন্তু এতিয়া চৰকাৰে কৈছে নাই, এইবিলাক আমি উঠাইছোঁ। এতিয়া তাৰমানে প্ৰাইভেট চেক্টৰ, পাব্লিক চেক্টৰৰ লগত প্ৰাইভেট চেক্টৰৰ লগ লগাই দি পেলাই তেওঁলোকে প্ৰাইভেট চেক্টৰ পাব্লিক চেক্টৰটো দুৰ্বল কৰিব। এনেধৰণে এইটো খেতিয়কৰ ক্ষেত্ৰত। এতিয়া অন্যান্য ক্ষেত্ৰত চাওক, এতিয়া চব সকলোবিলাক কথাতেই তেওঁলোকে তাৰমানে প্ৰাইভেট চেক্টৰক সোমাই দিছে। এতিয়া কৈছে PPP, তাৰমানে প্ৰাইভেট পাব্লিক পাৰ্টনাৰশ্বিপ। এতিয়া পাব্লিকে আৰু প্ৰাইভেটে যেতিয়া পাৰ্টনাৰশ্বিপত বিজনেছ কৰিব, তেতিয়া তাৰমানে কি পাব্লিকে জিকিব না আৰু প্ৰাইভেটে জিকিব, সেইটো আপোনালোকে সকলোৱে জানে। এতিয়া আম্বানীৰ লগত যুদ্ধ কৰি তাৰমানে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিত যিটো কমপ্লিট কৰে, গুৱাহাটী ইউনিভাৰ্চিটি হাৰি গৈছে, জানা কথা। গতিকে সেইকাৰণে চৰকাৰে দিছে কি তোমালোকে ডাইৰেক্টলি যদি তাৰমানে ইউনিভাৰ্চিটিটো বন্ধ কৰি দিয়ে, তেতিয়াহ'লে ৰিয়েকশ্যন হ'ব। গতিকে সেইকাৰণে তেওঁলোকে দেখিছে কি প্ৰাইভেট মাজে সোমাই দিয়াৰ লগে লগে প্ৰাইভেটৰ লগত যুদ্ধ কৰি পাব্লিকবিলাক হাৰিব। গতিকে এটা আল্টিমেটলি প্ৰাইভেট চেক্টৰত তেওঁলোকে তাৰমানে উদগনি দিব। এতিয়া আপোনালোকে দেখিছে যিবিলাকৰ স্কুল কলেজ স্কুলৰ লগত সম্বন্ধ আছে, এই যে চৰকাৰে কি হেৰি বনাব দিছে, কি আধাৰ কাৰ্ড বনাব দিছে, একাউণ্ট বনাব দিছে। এতিয়া ল'ৰা ছোৱালী গৈ পেলাই স্কুলবিলাকত হাহাকাৰ অৱস্থা। আমি এইবিলাক যিবিলাক পলিচিয়ে আমাৰ পলিচি ৰেডি কৰা হৈছে, কিন্তু আমি এতিয়া পলিচিটো আজিতো ইমপ্লিমেণ্ট কৰিব নোৱাৰো। এই কথাবিলাক আমাৰ ৰাইজে জানিব লাগিব। গতিকে আমি আমাৰ মানুহখিনিক তাৰমানে আজি ক'ব খুজিছোঁ এইকাৰণে যে আপোনালোকে এইবিলাক বিপদজনক কাৰবাৰত আপোনালোকে সাৱধান হওক। আমি পলিচিটো কম এতিয়া ৰাইজৰ দল যে গঠন হৈছে এই কথাটো জানাৰ কাৰণে আপোনালোকে পতাকা এখন আছে, আমাৰ কৰ্মসূচী অন্তৰ্ভুক্ত যিসমূহ বিষয়, এই বিষয়সমূহ আপোনালোকৰ আমি এইটো কথা কৈছো। আজি ধৰক মই কোৱাৰ অৰ্থটো এইটো যে আজি আমি কৈছো যে ইলেকশ্যন খেলা আমি 100টা চিট দখল কৰি পেলাই আমি তাৰমানে ৰাইজক উদ্ধাৰ কৰাৰ কাৰণে চেষ্টা কৰা নাই। আমি কৈছো কি আপোনালোকৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক কেনেকে আপোনালোকে চেটেল কৰিব। সমস্যাবিলাক এতিয়া যদি ৰাইজৰ দলে এটাও চিট নাপা কৰি যদি নদন বদন হয়, ৰাম ৰাজ্য যদি হয়, তেতিয়াহ'লে আমাৰ ক'ব লগা একো নাই। আপোনালোকে যদি ফূৰ্তিতেতো আৰু পলিটিক্স কৰিব অহা নাই। আমি এতিয়া ইয়াতে যিবিলাক মানুহ আহিছে এইবিলাকে ফূৰ্তিতে পলিটিক্স কৰিব অহা নাই। ৰাইজৰ দলৰ মই জানো যে 99% ব্যক্তিয়ে নিজৰ স্বাৰ্থত অহা নাই। ৰাইজৰ দুৰৱস্থা দেখি পেলাই কিজানি কিবা পাৰোঁ সহায় কৰি দিওঁ। আজি মই ফ্ৰেংকলি স্পিকিং যদি মই মুকলিভাৱে ক'ব লগা মোৰ ব্যক্তিগত কোনো সমস্যা নাই, ব্যক্তিগতভাৱে মোৰ সমস্যা নাই। কিন্তু এতিয়া ৰাইজৰ যিটো সমস্যা সেই সমস্যাতে মোকো এফেক্ট কৰিব। গতিকে মই ৰাইজৰ দলক সেই কথাখিনি কোৱাটো দৰকাৰ বুলি ভাবোঁ। আৰু সেইকাৰণে আপোনালোকক কৈছোঁ কি আজি আমি পতাকাখন দেখালোঁ, এবাৰ আমাৰ বক্তব্যবিলাক ক'লেই নহ'ব।
আগত দিনত আমি কেনেধৰণে চলিম আমাৰ মানুহবিলাকে আমাৰ যিবিলাক কৰ্মী আছে কৰ্মীবিলাকে কিছু কথা সাৱধান হ'ব লাগিব নহ'লে কৰ্মীবিলাকে যদি যি পাই তাকে আৰম্ভ কৰি তেতিয়া তেনেকে আপুনি দেখিলে এই চিৰিয়াখানাক লৈ পেলাই যিটো পলিটিক্স কৰিলে সেই পলিটিক্স যদি আমাৰ হেৰিও কৰিব যায় ৰাইজৰ দলৰ ব্যক্তিও যায় পতাকাখন উন্মোচন কৰিলে চাব আগ্ৰহেৰে ৰৈছে সকলো যদি উন্মোচন কৰি দিয়ে আপোনাৰ আৰু কিবা প্ৰশ্ন আছে নেকি? আছে আমি এক্সট্ৰাকে ল'ম বাইক উন্মোচন কৰি দিয়ে অলৰেডি ঠিক আছে, আমি এতিয়া আমাৰ দলৰ পতাকাখন উন্মোচন কৰিবলৈ আগবাঢ়িছো। আমাৰ দুয়োগৰাকী উপদেষ্টা দাম বৰুৱা দা আৰু ঘনশ্যাম দাস ছাৰক পতাকা উন্মোচনৰ অনুৰোধ জনাইছো আৰু মই এইখিনি যাৱতীয় ব্যৱস্থাখিনি গ্ৰহণ কৰিবৰ কাৰণে আমাৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছো। দলৰ পতাকাৰ তাৎপৰ্য পতাকা আগলৈ কোনো নাহিব দেই সকলো ইফালে গুচি যাওক ভাস্কৰ মাজলৈ যোৱা তুমি থাকা নাই ভাস্কৰ সুধিছে শুভ মুহূৰ্তটো অসম জাতীয় পৰিষদৰ পতাকাৰো দেখিবলৈ পোৱা গৈছে এটা ৰঙা বেলি চিহ্ন ৰাইজৰ দলতো এটা ৰঙা বেলি চিহ্ন সামঞ্জস্য বা এইটো আচলতে বগা বেলি নহয়, প্ৰতীকটো থাকিব। আমাৰ নিৰ্বাচন আয়োগে যি প্ৰতীক দিয়ে সেই প্ৰতীকটো এই স্থানত থাকিব আৰু বাকী আমাৰ ৰঙৰ দলৰ পতাকাৰ ৰঙৰ তাৎপৰ্য কি কাৰণে পতাকা গ্ৰহণ কৰা হৈছে গোটেইখিনি আচলতে আমাৰ কৰ্মকৰ্তাসকল দানু বৰুৱাই আপোনালোকৰ আগত কিছুমান ব্যাখ্যা কৰিব আৰু পতাকা উন্মোচনৰ শুভক্ষণত মই সকলো দলীয় সতীৰ্থক আমাৰ দলৰ নামত এটা জিন্দাবাদ ধ্বনি দিবৰ কাৰণে মাজুলীয়ে ভাল
পিন লাগিব এই সেফটি পিন লাগিব টানাটানি নকৰিবা না আলপিন দিব লাগিব নাই নাই খুলি যাব সেইটো নহ'ব সেফটি পিন লাগিব লাগিব সকলোৱে দেখিলে এইটো আমি ক'ব বিচাৰোঁ পতাকাখন হালধীয়া ৰং কেন্দ্ৰিক আৰু মই আৰ্টিষ্টকে এইটো ক'ব খুজিম যে বিশ্বজুৰি মানৱ সমাজত এই হালধীয়া ৰংটো আটাইতকৈ উচ্চ খাপৰ উচ্চ স্থানত ৰাখে এইটো সেইকাৰণে হালধীয়া ৰংটো তাৎপৰ্য আটাইতকৈ বেছি সকলো ৰঙৰ ভিতৰত তাৰ তাৎপৰ্য আটাইতকৈ বেছি আৰু খুব ঠাইত নানান ধৰণে হালধীয়া ৰংটো তেওঁলোকে নিজৰ প্ৰকৃতি হিচাপে ৰাখে আৰু আমাৰ ইয়াতো আমি সেই ধৰণে ভবা হৈছে ৰাইজৰ দলৰ এই পতাকাখন হালধীয়া ৰঙত কেন্দ্ৰিক কৰা হৈছে আৰু হালধীয়া ৰঙৰ মানে আমি দিয়া হৈছে এইখন ষ্টেটমেণ্টখন তথাপি যিসকলে পোৱা নাই তেখেতসকলৰ কাৰণে কৈছোঁ যে এই হালধীয়া ৰঙৰ যিবিলাক প্ৰকৃতিৰ অৰ্থ যেনেকৈ বিশুদ্ধতা ধনাত্মকতা উদ্দীপনা জ্ঞানৰ জ্যোতি সাহস প্ৰজ্ঞা বৌদ্ধিক শুদ্ধ চিন্তা সৌভাগ্য ঐশ্বৰ্য আৰু সম্ভৱ সত্তা সৃষ্টি আৰু আটাইতকৈ ইয়াৰ মূল তাৎপৰ্য হৈছে সমন্বয় আৰু প্ৰগতি গতিকে এই সকলোবিলাক যাতে নিহিত হৈ আছে প্ৰতীকী হিচাপে গতিকে সেইটো দিশতে ৰাইজৰ দল আগবাঢ়িব আৰু সকলো সময়তে এই ৰংটোৱে ৰাইজৰ দলক এটা নিৰ্দিষ্ট ধ্যান ধাৰণাত আগবঢ়োৱাত সহায় কৰিব সেই অনুসাৰে হালধীয়া ৰংটো বাছি লোৱা হৈছে আৰু তাৰ কেন্দ্ৰ কৰি এই চক্ৰটো এতিয়া হেৰি হিচাপত আকৌ ইয়াত প্ৰতিক্ৰিয়া দুটাকে কেন্দ্ৰ কৰি এতিয়া সকলো ধৰণৰ যিটো কৰ্তব্য এইটো সাধাৰণতে কৰ্তব্যৰ প্ৰতীকী সেই কৰ্তব্যটো হালধীয়া ৰংটো গোটেই চাৰিওফালে সদায় এই দলটোক মনত পেলাই থাকিব এক কৰ্তব্যৰ এই ৰঙৰ যিটো প্ৰকৃতি সেইটো কৰ্তব্যত সমূহীয়াকৈ গতিকে এইখিনিকে কৰোঁ আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিলো আমাৰ ৰাইজৰ দলৰ মুখ্য কাৰ্যালয় উদ্বোধন আৰু পতাকা উন্মোচন কাৰ্যসূচী আমি ইয়াতে আজি সামৰণি মাৰিছো ধন্যবাদ